নমস্কাৰ বন্ধুসকল, মই এতিয়া এজেগাত আহিলোঁ, মানুহ এঘৰত আহিছোঁ, মানে নিচা এজনৰ ঘৰত। হেৰি তোমাৰ এতিয়া বহুত দিন ভিডিঅ' নাই দিয়া ইউটিউবত, তাকে ভিডিঅ' এটা দিওঁ বুলি আহিলোঁ ইয়াত। যিহেতু গৰম দিন, নেমু চৰবত খাই যে আপোনালোকে নেমু দেখাবলৈ আহিছোঁ বিভিন্ন ধৰণৰ মানে নহয়, দুবিধ আছে। অলপ কৈ দিব কি নেমু আছে, আৰু মানে ধৰক আপোনাৰ আছে নেমু বহুত আছে, আৰু বেলেগ বাৰীও আছে, খেতি কৰিছে নেমু এইবিলাক। এইটো হৈছে আপোনাৰ গোল নেমু, তাৰপৰা আৰু আছে ঢেৰ নেমু আছে, আপোনালোকক দেখাই দিছোঁ। এইটো আপোনাৰ গোল নেমু আছে, এইজনে খেতিটো কৰিছে নেমু খেতিটো। আপোনাৰ এতিয়া নেমু গছ নে কিমানমান আছে? মোৰ প্ৰায় 100মান গছ আছে। 100মান? ইয়াত এনেই 80জোপামান আছে, আৰু বেলেগতো বাৰী আছে চাগে আপোনাৰ? আছে। অঁ, তাতো দেখাবলৈ চেষ্টা কৰিম, আজি নহয় খালি ৰ'দটো বেছি দিছে যে। এতিয়া দেখাই দিছোঁ যিমানখিনি আছে। এইবিলাক গোটেই নেমু গছ। এইপিনে দেখিছে নেমুত আপুনি বছৰত এনেই কিমানমান পইচা পায়? মই পাওঁ প্ৰায় 60-65 যাম পায়। শুনিলে আপোনালোকে কিমান পইচা পায়। আপোনালোকে নেমু খেতি কৰক, এতিয়া গৰম দিনত নেমুটো মেইন চৰবত খাবলৈ। এইজোপা হৈছে কাজি নেমু, তাৰপৰা এইবোৰ গোল নেমু। তাৰপৰা এই গছজোপা ৰুওঁতে এনেই লাগোঁতে এনেই কিমান দিনমান লাগে? 2 বছৰ। 3 বছৰ 2 বছৰ। কিমান 2 বছৰতে লাগে। কেইবছৰ ধৰি আপুনি এইটো খেতি কৰি আহিছে? এই 5 বছৰমান হৈ গ'ল। অঁ, আৰু বেলেগ হেৰি নেমুৰ নাৰ্চাৰী আছে বুলিছে, বেলেগত আছে, সেইটো বেলেগ দিনাখন দেখাম। এতিয়া এইখিনিকে দেখাওঁ বুলি আহিলোঁ। গৰম দিন যিহেতু আপোনালোকে নেমু চৰবত খাই আছে। এইটো গোল নেমু ন? এইটো কিমান ডাঙৰ লগা হয়? এইটো প্ৰায় 150 গ্ৰামৰ হয়। 150 গ্ৰাম। এইটো আচাৰত হয়। তাৰপৰা সেইখিনিয়ে আৰু যিখিনি ক'লোঁ আপোনালোকক। আৰু আপোনালোকে নেমু খেতি কৰক, পইচা কমক। এতিয়া 60,000 65,000 পাওঁ বুলি ক'লেই। নেমু এতিয়া আপোনালোকক মই দেখাই দিছোঁ, গোটেই নেমু গছ হৈ আছে এইবোৰ।